আমি এতিয়া শেহতীয়াকৈ গম পালো যে বিকাশ অসমক আজি ইয়াত প্ৰডিউচ কৰিব শিৱসাগৰত আৰু গম পাই পেলাই ইয়াত চালো শিৱসাগৰ PS কেছ নাম্বাৰ 166/2025 আণ্ডাৰ ছেকশ্যন 308 ছাবছেকশ্যন 4 351 ছাবছেকশ্যন 2 এনেকে BNSত তেওঁক ইয়াত চোন এৰেষ্ট কৰিছে। মৰিগাঁও জেলৰ পৰা প্ৰডাকশ্যন ৱাৰেণ্টত তেখেতক ইয়ালৈ লৈ অহা হৈছে আৰু যিহেতু অকণমান দেৰি হ'ল গতিকে ইয়াত এতিয়া প্ৰায় 8টা বাজি যোৱাৰ পাছত তেখেতক শিৱসাগৰ আদালতত প্ৰডিউচ কৰিলে আৰু ইয়াত কোৰ্টে চালি জাৰি চাই পেলাই তেখেতক 14 দিনৰ কাৰণে পুলিচ জুডিচিয়েল কাষ্টডিত তেখেতক পঠাইছে, কাৰাগাৰলৈ পঠাইছে আৰু এইটো একচুৱেলি 14 দিন তেখেতক অহা 23 তাৰিখে পুনৰ ইয়াত প্ৰডিউচ কৰিব যিহেতু বাকীসকলৰ আৰু এই বেলেগ একেটা কেছত আৰু কেইবাটাও কেছ সংলগ্ন হৈ আছে সেইকেইটা আসামী অহা 23 তাৰিখলৈ তেওঁ প্ৰডিউচ কৰাৰ ডেট আছে। 166 তাত ৰন্টু পানী ফুকন এনেকে আৰু কাৰোবাৰ নাম ৰাখিছে গতিকে সেইটো কাৰণে অহা 23 তাৰিখে আকৌ তেওঁ ৰিমাণ্ডৰ প্ৰডিউচৰ ডেট আছে ইয়াতে শিৱসাগৰত 14 দিন নহয় একজেক্টলি 14 দিনতকৈ কম হৈছে 14 দিন হ'ব লাগে কিন্তু এইটো যিহেতু বেলেগ আৰু কেছত হেৰি হৈ আছে গতিকে 23 তাৰিখতে